চাইকেলৰো পাম্পটো কমিহে গৈ আছে। টিউবটোৱে চেঞ্জ কৰিব লাগিব নেকি? মোৰতো এইখন মন্দিৰৰ খন্দাটোৰ দৰেহে হৈছে। গৰাকী বুলিবলৈতো কোনোৱেই নাই। শুনিছানে জন? পূৰ্ণিমা কিন্তু অকল তোৰ বয়ে নহয়, সেইখন গাঁৱৰ বিহুৱতীও হয়। কথাষাৰ মনত ৰাখিবি কিন্তু। হয় নেকি? সেহে ভালহে কথা। তেতিয়াহ'লে এইবাৰ বহাগত বিহু মাৰি ফালি পেলাম বাপ্পেকে, নে কি কম আহি? হ'ব হ'ব, জানো নহয় তোক মই কিমান ভালিবি। আজিলৈকে এজনী চপাই ল'ব নোৱাৰিলি। আৰে মাহী চাই থাকা, এইবাৰ বহাগত বাপ্পেকে বিয়াখন পাতিয়েই পেলাম। আহিছো দে মাহী। ঐ ভালকৈ যাবি। হ'ব হ'ব, ইমান নকলে হ'ব। আহিছো দে। তাঁতত বহিলিয়ে? বাপৰে, ইমান মৰমৰ মা। তোকতো তোৰ হ'বলগীয়াজনে ইয়াতকৈ বেছি মৰমত মাতিব, আৰু তই লাজতে মৰ হৈ যাবি। উফ, কি যে ৰোমেণ্টিক। হ'ব হ'ব, ইমান ৰোমেণ্টিক হ'ব লগা একো নাই। পিছে তই যে আজি অসময়ত আহি ওলালি? নহয় অ', বিহুলৈ আৰু বেছি দিন নাই। এইবাৰচোন আমাৰ আখৰা হোৱাই নাই, কিবা কৰে ৰাজদাহঁতে। অ' তাকে ভাবি হ'বলা তোৰ গাত তত নাইকিয়া হৈছে। তেন্তে ব'ল এপাক ওলাই যাওঁ, তোৰ লগত বহুদিন ক'তো যোৱাই নাই। এতিয়া? অঁ ঠিক আছে ব'ল, কিন্তু বেছি দেৰি নকৰোঁ হা। হ'ব দে অ'। পিছে কেতিয়ালৈ আহিব? তাৰ কথা, যি যোৱা বছৰ বিহুত লগ পালোঁ আৰু এতিয়ালৈ খবৰেই নাই। ঐ চা নাম লোৱাৰ লগে লগে তোৰ হিৰো হাজিৰ। আহি গ'লো। এইবাৰ পিছে বিহু নাচিবৰ বাবে সাজু নে? এইবাৰ পিছে বিহু নাচি ফালি পেলাম। আজয় কৰি যাম। লাগিল 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 দুখ পালে নেকি? বইনাই পুতে খুন্দা মাৰি ক'বলৈ চোন দুখ পালে নেকি? গেলা মখা খাই আহিছে। ইয়াৰ লগত কোনোবা কথা পাতে নেকি? এই ছোৱালীজনীৰ কাৰণে আৰু উপায় নোহোৱা হৈছে। সেই ৰাতিপুৱাতে ওলাই গ'ল, এতিয়ালৈ খবৰেই নাই। সকলোবোৰ আপোনাৰ কাৰণেই হৈছে, একো এটা ক'ব নিদিয়ে। চাবচোন, এদিন আপোনাৰ কাৰণে ছোৱালী বিপথে যাব। হ'ব হ'ব, ইমান কৈ থাকিব নালাগে। এতিয়া আৰু আমাৰ জন্তি ইমান সৰু হৈ থকা নাই নহয়। জানো, আপুনি যে তাইৰ গাত মাখি এটাও পৰিব নিদিয়ে, শাসন কৰাটো দূৰৰে কথা। ৰাজ, এনেকৈ ঢোলৰ লগত খেলি থাকিবি নে নিজৰ কথা অলপ ভাবিবি? আহা দেউতা, তুমিতো নহয় আৰু। কি তুমি মানে? আগতে নিজৰ সম্পত্তি গঢ়াৰ কথা ভাব। চলে বলে কৌশলে আনৰ সম্পত্তি নিজৰ হাতলৈ অনাৰ কথা ভাব। শুনিহে আছো আপোনাৰ নীতি শিক্ষাবোৰ। এইবোৰ কৈ কৈ ল'ৰাটোৰ মূৰটো খালে আপুনি। সম্পত্তিৰ বাহিৰে যেন তেওঁৰ জীৱনত একোৱে নাই। তুমি মনে মনে থাকা মেনকা। ইমান বছৰে মনে মনে আছিলো, এতিয়া ল'ৰাটোৰ স্বাৰ্থত মনে মনে নাথাকো নহয়। আহা হ'ব হ'ব, এতিয়া তোমাৰ দুজনে কাজিয়া কৰিব নালাগে। জানো নহয় মই কি ভাল কি বেয়া। থাকা, যোনে যি কৰা কৰি থাকা। কৰি
পিছল খালে খামুচিবা ইছ কি দেখিছোঁ এইবিলাক মোৰ নিচা বেছি হোৱা নাইতো মহাজনৰ ঘৰত কাজিয়া কি কাজিয়া কৰা দেখিলি হা ঐ মনে মনে থাক দিনৰ দিনটো মঠৰ পৰা গিলি আহিবি য'তে যি পতাকে বুকে দেখিবি হা হ'ব হ'ব তোৰ কথা মই কি নাজানো বুলি ভাবিছোঁ নেকি হা নামঘৰীয়া ছোৱালীৰ লগত তই কি হলি গলি হ'ব হ'ব লুটুকন্তা তই জ্বলা জুইত ঘিউ ঢালিব নালাগে তই ঘৰত যা এতিয়া বৰ বৰলা ভাতৰ মজা নাই অ' বাপা মজা নাই হা মা অ' মা দিনকাল সলনি হ'ল কিন্তু তোৰ এই স্বভাৱটোৱে সলনি নহ'ল হ'ব দিয়াচোন মা তোৰ লগতো যে আৰু কি যে হ'ব নহয় বোলা বোলা ভোক লাগিছে ন মা কিয় হীৰা তাঁতত বহিলে নেকি অ' পংকজ দা পিছে আজি কি মনত পৰিল ইমান দিনৰ মূৰত নহয়ো বিহুৰ আখৰাৰ খবৰ দিব আহি গলো কালিৰ পৰা আখৰা আৰম্ভ আমিও বাকীবোৰক খবৰ কৰিছোঁ ভালেই কৰিছ দে পিছে তোক কথা এটাহে সুধো কি কথাও পংকজ দা আমাৰ জোনটিয়ে ৰাজক ভাল পায় নেকি অ' কথাৰ গুৰি কৰ বা তই মানে সেইকাৰণেহে আমাৰ ঘৰলৈ আহিছ অঁ পংকজ কেতিয়া আহিলি খুৰী অলপ দেৰি হ'ল ভালে আছ নহয় আছো দিয়ক আৰু বাৰু মই গৈ থাকো দে হীৰা মই গৈ থাকো দে অ' দে যা আহো দে আখৰাত লগ পাম আহিবি কিন্তু চাও হীৰা ভিতৰলৈ আছোন ৰবা গৈছো বৌ আহি গ'লো আৰে জোন তোমালৈ মনত পৰিল আহি গ'লো হ'ব মোলৈ মনত পৰিল নে হীৰালৈ মনত পৰিল ভালদৰে জনা আছে তাইও চাগে কিমান আশাৰে বাট চাই আছে আহিয়ে দেখা পালো নহয় মূৰ্তিজনী মৰতি ব'লা ব'লা ভিতৰলৈ যাওঁ ব'লা জোন ঐ জোন 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 অ ঘৰত আছ নে কোনোবা অ ৰাজ তুমিহে আখৰালৈ যোৱা আখৰলৈ যাওঁ জোন আছে নহয় আছে আছে আছো 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 বল 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 দেৰি আছে বল দেৰি আছে বৌ আহো ভালদৰে যাবা হ'ব হ'ব পিছে তহঁতৰ প্ৰেম কিমান আগবাঢ়িল হেই নাই এইবিলাক বল বল হেৰি ইমানকৈনো কি ভাবি আছে হেৰা শুনিছানে তোমাৰ মনত পৰেনে আমাৰ জন্তীৰ সেই মাকজনীৰ কথা কোন কাৰ মা কোনোবা ছোৱালীৰ মাত যেন পাওঁ
এইজনী এই কোনহে তুমি এই কিয় চলি আছা ইয়াতে হা ক'ৰ পৰা আহিছা মই মৰি যাম এই কোন ক'ত আছ সোনকালে আহ ভগৱান পানী আনিছো পানী আনি আছো হেল্ল এয়া পানী ল পানী খা উঠ পানী খা উঠ হেৰা শুনিছানে এই ওলাই নাহা কিয় হে কোন আহিছে চাচোন আৰে কথা নাই বতৰা নাই কাৰ ছোৱালী লৈ আহিছে এইজনী আপুনি আহা সেইবোৰ পাছতে সুধিবা আগতে তেওঁক ভিতৰলৈ লৈ যোৱাচোন আৰে তাইচোন এই হ'ব মই গম পাইছোঁ আগতে তাইক লৈ যোৱাচোন হে ভগৱান তুমিয়ে যি কৰা হেৰি তাইৰ এজনী ছোৱালী সন্তান জন্ম পাইছে ৰ'বচোন ৰ'ব মই ভিতৰৰ পৰা আহোঁ হেৰি শুনিছেনে হে ভগৱান কি ভুল কৰিছিল এই নিষ্পাপ শিশুটিয়ে কিয় কাঢ়ি নিলে এয়া নিষ্পাপ শিশুটিৰ মাকক হে ভগৱান এই সকলোবোৰ তোমাৰে লীলা আমিনো কি কৰিব পাৰোঁ কিন্তু আমি এই শিশুটিক ডাঙৰ কৰিব লাগিব আজিৰ পৰা মই তাইৰ দেউতাক আৰু তুমি তাইৰ মাক হ'ব লাগিব মই তাইক মোৰ বুকুৰ উমেৰে কোমলাই ৰাখিম হেৰা আজিৰ পৰা আমি তাইক জুন্তি বুলি মাতিম বৰ ধুনীয়া লাগিব আমাৰ জন্তিক হ'লেও সেই মাকজনীৰ কথা মনত পৰিলে বুকুখন কঁপি উঠে পখিলি কিয় ৰাজদা ইমান কৈনো কি ভাবি আছ মইনো কি ভাবিম তই দেখোন জানই সকলো কথা হ'ব দে মই আহোঁ এই ৰচোন হা কাইলৈ জন্তিক মই নদীৰ পাৰলৈ মাতাবলৈ কবিচোন মই তাত ধৰি ৰাখিম বুলি কবি হ'ব দে কম দে ৰাজদা জন্তি আহিলি তুমি মাতিছিলা বোলে নহয় মানে তোৰ লগত দুটামান কথা আছিলে মোৰ কি
কি কথা ৰাজদা? তাকেই কেনেকৈ কওঁ আৰু কোৱাৰ পিছত তই বা কি ভাব? থাকিলেও কিবা এটা খেলি মেলি হৈ আছে। মনত কিবা কথা থাকিলে খুলি কৈ দিব লাগে। জোন্তি, হয়তো মই নাজানো ভাল পোৱা কেনেকৈ প্ৰকাশ কৰে, কিন্তু মই কথা দিছোঁ গোটেই জীৱনটোক মই এনেকৈ ভাল পাই থাকিব বিচাৰোঁ। তোৰ প্ৰতিটো সুখৰ কাৰণ মই হ'ব বিচাৰোঁ। এইখিনি কথা কওঁতে ইমান দিন লগাব লাগেনে? মানে তুমি কি এতিয়াও বুজি পোৱা নাই? জোন্তি, জোন্তি, এই জোন্তি, ৰচোন। তই নাথাকিলে আন ছোৱালীৰ লগত বিহু নাচিবলৈ কিমান কষ্ট হয় তই কি বুজি হ'ব হ'ব থ। তই সেইবোৰ কি বুজিবি? জানো, আৰু তোৰ সকলো কথা বুজিও পাওঁ। তইহে একো নুবুজ। কি বুজি পাৱ তই? তোৰ মনৰ কথা। তইতো জানই আমাৰ ঘৰখনৰ কথা। দেউতাক সৰুতেই হেৰুৱালোঁ, আৰু মাৰ মনত কষ্ট দিয়াৰ কথা মই একেবাৰে ভাবিব নোৱাৰোঁ। সৰুৰে পৰাই মেটেকা ফুলৰ দৰে ক'ত কিমান উঠি ভাহি ফুৰিছোঁ আৰু ক'ত কিমান মুখ থেকেচা খাইছোঁ সেই কথাটো তয়ো জান। তাৰ মাজতো তোক কিমান ভাল পাওঁ সেই কথাটো তোক ক'ব নালাগে। মন বেয়া নকৰিবি, সদায় আছোঁ তোৰ লগত। ব'ল এতিয়া। ব'ল গৈ থাকোঁ। মই গৈ থাকোঁ দে। ৰ হীৰা, এইবোৰ মই কি দেখিছোঁ? নহয় মানে মা, জোন। মনে মনে থাক। তহঁতৰ মাজত কি চলি আছে মই নাজানো বুলি ভাবিছ? নহয় মানে মা, মই তোমাক ক'ম বুলিয়ে ভাবিছিলোঁ। হ'ব, মই সকলো গম পাইছোঁ। চা হীৰা, এতিয়া তই ডাঙৰ হৈছ, ভাল বেয়া সকলোবোৰ বিচাৰ কৰিব পৰা হৈছ। ভাল পোৱাটো কোনো অপৰাধ নহয়, কিন্তু চাবি যাতে তোৰ কোনো এটা সিদ্ধান্তই ঘৰখনলৈ বিপদ চপাই নানে। অ' নামঘৰীয়া বৰ্তা, নামঘৰলৈ যায় হ'বলা। পিছে তই কলৈ যাও? আমাৰ বিহুৰ এখৰা চলি আছে নহয়। হয় নেকি? তালৈকে ওলাইছো। ভাল কথা। পিছে আপোনাক কথা এটাহে কওঁ। কি কথা কচোন? আপুনি আকৌ বেয়াই পায় নেকি? নাই নাই, ক। আপোনালোকৰ জোন্তি আৰু মহাজনৰ পুতেক দুজনৰে মাজত কিবা চলি আছে নেকি? কি কথা কয় এইবোৰ? মই মিছা নকওঁ দেই বৰ্তা, গাঁৱৰ মানুহবোৰেহে কিবা কিবি উলিয়াই আছে। আহিছো দেই বৰ্তা। এই ছোৱালীজনীৰ পৰা কি যে হ'ব নহয়। সেই তেতিয়াতে যি গ'লে, এতিয়ালৈ খবৰে নাই। এতিয়া ৰাতিও বহুত হ'ল। আহিচোন তোৰ ঘৰে পালে। তাতে কি হ'ল? নাহ নেকি ভিতৰলৈ? মাতিলে যাব পাৰিলোহেঁতেন। মোৰ পৰা মিঠা মাতৰ আশা কৰি লাভ নাই। হীৰা, কোনো ইমান ৰাতি? বাপেকে মই আহিছো দে। গৈ থাকো। কি হ'ল? চোৰৰ দৰে দৌৰি আহিছ যে? নকবা আৰু বৌ, অলপৰ কাৰণে বাচি আহিলো। কিয়? কোনে কি কৰিলে? কোনো একো কৰা নাই। হীৰাৰ মাকে অলপৰ কাৰণে দেখা নাপালে। মৰিবলৈ ঠাই পোৱা নাছিলা? ব'লা ভিতৰলে। ব'লা। ঐ কি হ'ল? অকলে অকলে যে আজি? উঠ। নুঠো। আৰে উঠ আকৌ বাইকত। বাইকত কিয় উঠিম?
মানুহে দেখিলে কি বুলি ক'ব? আহা মানুহটো বাদ দেচোন, মই কৈছোঁ নহয় উঠ। মোৰ বাইকত উঠিব লাজ লাগে। তাইক একেবাৰে লাজে বেৰি বেৰি খাইছে। হ'ব হ'ব বাইকত বহ। মই জানো আগতে বাইকত উঠি পাইছোঁ, মোৰ ভয় লাগে। এতিয়াই পৰা বাইকত উঠা অভ্যাসটো কৰ, তেতিয়াহে পিছত পাৰিবি। হেই এই উঠ উঠ, ঐ ভালকৈ ধৰিবি দেই। নামঘৰীয়াৰ তেজৰ সম্পৰ্ক নথকা এজনী জাৰজ ছোৱালীৰ লগত মোৰ ল'ৰাৰ কি সম্পৰ্ক থাকিব পাৰে? লুটুকনে কোৱা কথাটো সঁচা নহয়তো? নাই নাই, মই এইটো কেতিয়াও হ'ব দিব নোৱাৰোঁ। জাত পাত নথকা এজনী ছোৱালীৰ লগত মোৰ ল'ৰাৰ সম্পৰ্ক, নাই নাই, মই এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। ঐ দেখিছনে, এতিয়ালৈ কাৰো দেখা দেখিয়ে নাই। সিহঁতে বোলে বিহু ৰিহাৰ্চেল কৰে। ঐ ৰচোন, পিছে তোৰ বাইকত উঠি কেনেকুৱা লাগিল আজি? মনে মিলা মানুহজন লগত থাকিলেতো সকলো বস্তুৱেই ভাল লাগে। ৰাজদা, মই মাত্ৰ তোমাৰ পৰা এটা বস্তুৱেই বিচাৰোঁ, তুমি যাতে মোৰ মা দেউতাই কষ্ট পোৱাকৈ মোক কেতিয়াও দুখ নিদিয়া। ধেয়া কৰি তই এইবিলাক কিয় ভাবিছ? তই কষ্ট পোৱা কাম মই কেতিয়াও নকৰোঁ, আৰু তোক মই কেতিয়াও আঘাত নিদিওঁ। সদায় তোৰ লগত এনেকৈ থাকিম। শুনা ৰাজদা, আমি দুখীয়া মানুহ, দেউতা নামঘৰীয়া, মোক বহুত মৰমত ডাঙৰ দীঘল কৰিছে। মই তেওঁলোকক কেতিয়াও আঘাত দিব নিবিচাৰোঁ। তই বিশ্বাস ৰাখছোন, মই আছোঁ নহয় তোৰ লগত। বুঢ়া নামঘৰীয়া, ভিতৰত সোমাই আছ? নামঘৰীয়া, তই মন্দিৰত যিমানে পূজা নকৰ কিয় কাম নাই। তোৰ জীয়েৰে বিহু নচা চলেৰে সেই ৰাজৰ লগত লিলিমা কৰি আছে। লুটুকন, মদৰ নিচাত মাতাল হৈ মোৰ চোতালত মোৰ ছোৱালীৰ বদনাম নাপায়। তোৰ জীয়েৰে বদনাম হ'বলৈ বেছি নাই দেই, বেছি নাই কৈ দিলোঁ, কিন্তু অকণমান গুৰুত্ব দিবি বুঢ়া। এই মানুহবোৰৰ পৰা আৰু উপায় নোহোৱা হৈছে, মদকে জীৱন বুলি ধৰি লৈছে, আৰু মদৰ নিচাত ছি। এইবোৰ মই কি শুনিবলৈ পাইছোঁ? কিনো শুনিলা? এজনী জাৰজ ছোৱালীৰ লগত তোৰ কিহৰ হলে গলি? তুমি মনে মনে থাকা মেনকা। ই আজিলৈকে যি বিচাৰিছে মই তাকেই দিছোঁ, কিন্তু এই ক্ষেত্ৰত মোৰ মান সন্মান জড়িত হৈ আছে। জাত পাতৰ চিহ্ন থকা এজনী ছোৱালীৰ লগত তোৰ এই সম্বন্ধ মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। আহা, তুমি কথাবোৰ বুজি পোৱা নাই দেউতা। ৰাজ, তই মোক বুজাব আহিছ? সৰুৰে পৰা মই কেৱল তোমাৰ মুখৰ পৰা ধন সম্পত্তি টকা পইচা এইবিলাক কথাই শুনি আহিছোঁ দেউতা। মৰম ভাল পোৱা এইবিলাক বস্তু মই এখন ঘৰত কেতিয়াও দেখাই নাপালোঁ। জীৱনত প্ৰথমবাৰ ভাল পোৱা কি বুজিছোঁ, মৰম কি অনুভৱ কৰিছোঁ, কেৱল চুমটিৰ পৰা। তেনেহ'লে শুন মোৰ শেষ কথা, যদি তই সেই ছোৱালীজনীৰ লগত সম্পৰ্ক ৰখা তেনেহ'লে পাহৰি যাম যে তই মোৰ সন্তান। তেনেহ'লে তুমিও শুনিলা দেউতা মোৰ শেষ কথা। মই জন্তীক কথা দিছোঁ, তেওঁ বিয়া পাতিলে কেৱল তাইক বিয়া পাতিম। আহিছোঁ। ৰাজ! বৰ্তা বহিছে? পংকজ, বহ বহ। জোনটি নাই নেকি? আছে ৰ। কিয় পংকজ দা, আজি ৰাতিপুৱাই পুৱাই আহি ওলালি যে, কি কথানো? তোৰ কাৰণে এটা বস্তু আনিছোঁ ৰ। বস্তু? এইটো ল। মোৰনো ভণ্টি বুলিবলৈ কোন আছে? আগতেই ভাবি থৈছিলোঁ তোৰ বিয়াত সোণৰ চেণ্ডেল ময়ে দিম বুলি। পাছত বা টকা পইচা থাকে না নাথাকে, সেইকাৰণেই আজিয়েই লৈ আহিছোঁ। চাচোন চা, পিন্ধি চাচোন এবাৰ। তইনো এতিয়াতে এইবিলাক কিয় আনিব লাগে কচোন? হ'ব দে, এই ককাইৰে মৰমতে আনিছে, এবাৰ পিন্ধি চাচোন। বা বৰ ধুনীয়া লাগিছে তোক। ঐ ৰ, তই আখৰলৈ যাবি নহয় এতিয়া।
ব'ল তেনেহ'লে মোৰ লগতে। অঁ ব'ল দেউতা। অঁ যা, সোনকালে আহিবি কিন্তু। ঐ ৰচুৰক, সৌজনী জোন্তি নহয় জানো? তাই আকৌ পংকজৰ লগত কি কৰি আছে? এই ৰাজ, পংকজ কিন্তু বৰ সুবিধাজনক নহয় দেই। চা, কোন কাৰ লগত ঘূৰে, কোন কাৰ লগত যায়, সেইবিলাক চাবলৈ মোৰ সময় নাই। ব'ল ব'ল। ঐ তহঁতে গৈ থাকচোন। ৰাস্তা, তুমি মোৰ পৰা দূৰে দূৰে আছা যে? মোৰ লগত কথা পাতিবলৈ একোৱে নাইনে তোমাৰ? তোমাৰ জানো সময় আছে মোৰ লগত কথা পাতিবলৈ? কি? আজিকালিচোন তুমি সেই অঁ এইডাল সোণৰ চেন পংকজ দাই দিছে। অঁ জোন্তি, তোক বৰ্তাই মাতিছে, মোৰ লগত ব'ল। অঁ গৈছোঁ গৈছোঁ। যদি শুন, তোৰ লগত মোৰ দুটামান জৰুৰী কথা আছে। অঁ ৰাস্তা, এতিয়া নালাগে নেকি? মানে দেউতাই মোক মাতি পঠাইছে, গালি দিব নহ'লে। মই আহিছোঁ দেই, মই তোমাৰ লগত পিছত কথা পাতিছোঁ। বাই বাই। ছোৱালীজনী এতিয়ালৈ ঘৰ আহি পোৱা নাই। ক'ত বা কি কৰি আছে? কিমান আৰু মানুহৰ বুবু বাবা শুনিম? বেলেগৰ কথাটো নকওঁৱেই, এই লুটুকন মদাহীয়েও পদূলি মুখত চিঞৰি চিঞৰি ক'ব পৰা হ'ল। এৰা, সিদিনা পংকজে মোৰ আগত কিবা কিবি কৈ গ'ল। কথাবোৰ সঁচা নহয়তো? ময়ো তাকেই ভাবিছোঁ। মানুহবোৰে যেনেকৈ আলোচনা কৰিবলৈ ধৰিছে, মোৰ দেখোন ভয়টো দুগুণহে বাঢ়িছে। আগতে মানুহে জীৱ জন্তুক ভয় কৰিছিলে, কিন্তু এতিয়া মানুহে মানুহক ভয় কৰি চলিব লগা হ'ল। উফ, কি যে হ'ল দিনকাল। ভগৱান ভগৱান। জাত পাতৰ চিহ্ন থকা এজনী ছোৱালীৰ লগত তোৰ এই সম্বন্ধ মই কেতিয়াও মানি ল'ব নোৱাৰো। তেনেহ'লে শুন মোৰ শেষ কথা, যদি তই সেই ছোৱালীজনীৰ লগত সম্পৰ্ক ৰখা, তেনেহ'লে পাহৰি যাম যে তই মোৰ সন্তান। ৰাস্তা, এইবোৰ তুমি কি কৈছা? মই যি কৈছোঁ ঠিকেই কৈছোঁ। মুঠৰ ওপৰত আমাৰ মাজত থকা সকলো সম্পৰ্ক মই আজি আৰু এই মুহূৰ্তত শেষ কৰিব বিচাৰোঁ, বাছ। কিন্তু কিয়? মোৰ ভুল ক'ত? ভুল তোমাৰ নহয়, ভুল মোৰ, যে মই তোমাৰ দৰে এজনী জাৰৰ ছোৱালীক ভাল পাইছিলোঁ আৰু যে কটকী সপোন দেখিছিলোঁ। তোমাক নিজৰ কৰি লোৱাৰ কাৰণে মই দেউতাৰ লগত কাজিয়া কৰিছিলোঁ। আৰু তুমি মই কি কৰিলোঁ? মই চা জন্তি, সকলো জানিও নজনা ভাও নধৰিবি। মই সেইবোৰ নাজানো। মুঠতে আজিৰ পৰা আমাৰ মাজত থকা সকলো সম্পৰ্ক শেষ বুলি ভাবি ল'বি, বাছ। ৰাস্তা, তুমি এনেকৈ ক'লে কেনেকৈ হ'ব? মোৰ পেটত থকা সন্তানটিৰ দায়িত্ব কোনে ল'ব? সেইটো যে মোৰে সন্তান তাৰ কি প্ৰমাণ আছে? তোৰ আৰু পংকজৰ মাজত কি চলি আছে মই কি গম নাপাওঁ বুলি ভাবিছ? ৰাজদা, নিচিঞৰিবি। তই কি ভাবিছ তই এনেকৈ কথাবোৰ চিঞৰি চিঞৰি ক'লেই মই সকলো মানি ল'ম? শুন, আজিৰ পৰা আমাৰ মাজত থকা সকলো সম্পৰ্ক শেষ, বাছ। ৰাজদা শুনা।
ৰাস্তা তোমাৰ মোৰ কথা শিকিব লগা আছে যে অ'কে অ'কে কোন এইটো নিচাই বেছি হ'ল নেকি আজি বচোন বইল এইটো চোন মহাজনৰ বোলে তাকেইতো আজি মৰৰ হানিত যে এটা কথা মনত ৰাখিছে নাই এইবিলাক চব প্ৰেমৰ জেগা বুজিছ প্ৰেমৰ জেগা আৰু এটা কথা দেই এই যে নামঘৰৰ ছোৱালীজনী নতুনকৈ প্ৰেমত পৰিছে নহয় কি ক মই নিজ চকুৰে দেখিছো বুজিলে ন এই যে পংকজ মই পংকজৰ লগত নিজ চকুৰে দেখিছো তেতিয়াৰ কি বকি আছিলি মোৰ সন্মুখত ক ইয়াত ক'ব লগা কি আছে সকলোৱে জানে পংকজ আৰু জোনটিৰ কথা চব তোৰ কাৰণে হৈছে চব তোৰ কাৰণে হৈছে প্ৰথমতে তই দেউতাক যিটো কথা লগাই মোক এনেকুৱা কৰি দিছ যেন সেইখন ঘৰত মোৰ কোনো অস্তিত্বই নাই তাৰপিছত তই আমাৰ প্ৰেমৰ মাজত সোমালি মদৰ নিচাত তই এনেকুৱা কিছুমান কাম কৰিছ লুটুকন যিয়ে মোৰ জীৱন ধ্বংস কৰি পেলাইছে আৰু আজি মই তোক সোধাই নেৰো লুটুকন আজি মই তোক সোধাই নেৰো ৰাজ তই পাগল হৈছ নেকি মই পাগল হৈছো এই লুটুকনে মোৰ জীৱন ধ্বংস কৰি পেলাইছে সি মোৰ প্ৰেমৰ শত্ৰু এৰি দিব সি তোৰ প্ৰেমৰ শত্ৰু নহয় তোৰ প্ৰেমৰ শত্ৰু তোৰ মহাজন দেউতাৰা কি আৰু তই কি ভাবিছ জোনটি আৰু পংকজৰ মাজত কিবা চলি আছে এইবোৰ চব তোৰ মহাজন দেউতাৰাৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰৰ পংকজ মাত্ৰ এটা ভাগহে কি তই যদি আগতে এইবিলাক কথা গম পাইছিলি মোক কোৱা নাছিলি কিয় আৰু তই এইবিলাক কথা কেনেকৈ গম পালি মহাজন দেউতা মোক বোলে মাতি পঠিয়াইছিল পংকজ বহিল শুনিছো তোক চহৰত দোকান এখন দিবৰ কাৰণে টকাৰ প্ৰয়োজন হয় 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 ল কিন্তু শুন ইয়াৰ বিনিময়ত তই মোক এটা কাম কৰি দিব লাগিব চাবি যাতে এই কথা কেৱল তোৰ আৰু মোৰ মাজত থাকে বুজিছ হ'ব মহাজন দেউতা আপুনি কেৱল আদেশ দিয়ক আৰু মই ভাবিছিলোঁ তোক এইবিলাক ক'লে তই বিশ্বাস নকৰ বুলি কিন্তু আজি নকৈ থাকিব নোৱাৰিলোঁ দুটাকৈ জীৱন ধ্বংস কৰাটো মই বিচৰা নাছিলোঁ বুজিলি ৰাজ 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 ক'ত যাৱ তই ৰং চঙীয়া এইটো চোন নামঘৰীয়া ছোৱালী মহাজনৰ পুতেকে চাগে হৃদয় এখন ভাঙিয়ে পেলালে মোৰ ধৈ এতিয়াই
চৰণতে দিবা ঠাই এতিয়া ৰাজদা তই কেতিয়া আহিলি? ঐ ৰাজদা পংকজ পংকজ তই কিয় নকৰিলি পংকজ? মাত্ৰ কেইটামান টকাৰ কাৰণে তই মোৰ আৰু জন্তীৰ জীৱন ধ্বংস কৰি পেলালি। সেই কেইটামান টকাৰ আগত আমাৰ ভাল পোৱাৰ কোনো মূল্য নাই নেকি পংকজ? আৰু তাইতো তোক নিজৰ ককাই বুলি ভাবিছিল আৰু তোৰ তাইক নিজৰ ভণ্টি বুলি ভাবিছিলি। তাৰপিছত তাইলৈ তেনেকুৱা এটা কৰিবলৈ তোৰ অকণমানো বেয়া নালাগিল নে পংকজ? হেই তোৰ কোনো বেয়া নালাগিল? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ৰাজদা, বহুত ডাঙৰ ভুল হৈ গ'ল। মই কেতিয়াও ভবা নাছিলো যে কথাবোৰ ইমান ডাঙৰ হৈ যাব বুলি। আৰু কি জান, মহাজন দেউতাই মোক টকা দিছিল তোৰ আৰু জোন্তীৰ মাজত এইবোৰ কৰিবলৈ। মই কেতিয়াও বিচৰা নাছিলো যে মোৰ কাৰণে তহঁতৰ সম্পৰ্কটো এনেকৈ ধ্বংস হৈ যাব বুলি। মোৰ হাতত একো উপায় নাছিল, মোৰ হাতত একো উপায় নাছিল ৰাজদা। মোক মাফ কৰি দিবি ৰাজদা, মোক মাফ কৰি দিবি, মোক মাফ কৰি দিবি ৰাজদা। দেউতা মাজনী তুই কান্দিছ, তুই কেলে কান্দিছ? এইফালে মাকজনী ঘৰত নাই। এই তোৰ কি হৈছে ক, তোৰ কি হৈছে ন কও কিয়? কোনে কি কৈছে তোক? কোনে কি কৈছে? মই কি তোমালোকৰ সন্তান নহয় নেকি দেউতা? সঁচা কথা ক'বা কিন্তু। কোনে কৈছে তোক আমাৰ সন্তান নহয় বুলি? শপত খাই কোৱা, সঁচা কথা ক'বা, মই তোমালোকৰ সন্তান হয়নে নহয় দেউতা? সেইটো সঁচা। তোক আমি জন্ম দিয়া নাই, কিন্তু কোনোদিন তোক আমি আনৰ ছোৱালী বুলি ভবা নাই মাজনী। তই আমাৰ ছোৱালী। কোনে কয় তোক আমাৰ ছোৱালী নহয় বুলি? বাবা, তই কিয় এনেকুৱাখন কৰিছ? ইমান সৰু কথা এটাতে কিয় ঘৰ এৰি যাব ওলাইছ? চোৱা মা, এতিয়া আৰু এইবোৰ কৈ থকা সময় নাই, আহিছোঁ দিয়া। বাবা, ৰাজ তই কলৈ যাব ওলাইছ? শুন ৰাজ, মই মানিছো মোৰ ভুল হৈছে, কিন্তু তই এনেকৈ ঘৰখন এৰি যাব নোৱাৰ ৰাজ। যাব নোৱাৰ। মোৰ পিছত যে তুমি ইমান ডাঙৰ এটা ষড়যন্ত্ৰ কৰি আছিলা, মই কিন্তু ভবা নাছিলোঁ দেউতা। ঐ ৰাজদা, জোন্তীবাক কিন্তু মই নদী পাৰলৈ কান্দি কান্দি গৈ থকা দেখিছোঁ দেই। তাইৰ লক্ষণ কিন্তু মই ভাল দেখা নাই, সোনকালে আহ। কি ৰাজ? হেৰা বলা জন্তি, ৰাচোন, তই পাগল আছ নেকি? এইবিলাক তই কি কৰিব ওলাইছিলি?
এই তই নহ'লে মই কেনেকৈ জীয়াই থাকিম তই এবাৰো নাভাবিলি বাদ দিয়া ৰাস্তা মা দেউতাৰ জাৰজ সন্তান বুলি জানিও ইমান দুখ হোৱা নাছিলে কিন্তু তোমাৰ কথাবিলাকে তাতকৈও বেছি আঘাত দিছে এই জুতি তোক মই বহুত ভাল পাওঁ মই আন কিছুমানৰ কথা শুনি তোৰ ভাল পোৱাৰ কথা সন্দেহ কৰিছিলোঁ তই মোক এবাৰ মাফ কৰি দিব নোৱাৰিবিনে জুতি তই মোক এবাৰ মাফ কৰিব নোৱাৰিবিনে নামঘৰীয়া ল'ৰা ছোৱালী দুটাৰ মন মিলিছে যিহেতু আমিনো মাজত কিয় সোমাওঁ নে কি বিয়ল সকলো ভগৱানেৰে ইচ্ছা তেতিয়াহ'লে বিয়াখন খাব পাৰি অ' এখন নহয় দুখন বিয়া দুখন মানে কিয় আমাৰ জোনাৰৰ হীৰাৰ অ' তাৰ মানে সকলো ফিটিং অহ চালা মইহে অকলে থাকি গ'লো বাই তেনেহ'লে ৰাইজ দৰা কণাক মাতি দিয়া ভাল ঐ ৰাজ ওলাই আহ এয়াহে দৰা কইনা মাজনী দুয়োজন দেউতাৰাৰ সেৱা লোৱা হ'ব উঠা হ'ব উঠা আজিৰ পৰা তুমি মোৰ লখিমী বোৱাৰী ঐ ৰ'ব ঐ তোৰ কি হ'ল মালখাজন মাল খাব নাজানো হা এই ফটো এটা লাগে মাৰা